welcome back to the new vlog. আৰু হ্যাঙ্গিং ব্ৰিজৰ পৰা ওলাই দিলো এতিয়া। ঐ কি হৈছে? বেলেগ এটা এপিসোড তো এটা পাছিঘাটলৈকে বুলি গৈ আছো। মানে এটা ভিডিঅ'তে গোটেইটো এক্সপ্ল'ৰ কৰিব নোৱাৰা কাৰণ বহুত বেছি দীঘলীয়া হৈ যাব। মই চাইছিলোঁ একেবাৰে পাছিঘাটলৈকে যাম বুলি, তো নহৈছে খেলটো। তো গাইছ এতিয়া পাছিঘাটলৈকে গৈ আছোঁ। পাছিঘাট এক্সপ্ল'ৰ কৰিম, কি কি আছে চাম পাছিঘাটত। তো আপোনালোককো দেখাম। তো চাই থাকক, ভিডিঅ'টো এনজয় কৰক। আৰু হিলছ এৰিয়াৰ পৰা কেতিয়ানো পাৰ হ'ম ভাবি আছোঁ। মানে একদম কিবা কিবি লাগিছে, মানে পাহাৰীয়া ৰাস্তাত চলাই একদম ভাল লগা নাই। তো আমাৰ অসম কেতিয়াকৈ পাওঁ লাগি আছে। তো গাইছ আহি থাকক আপোনালোকে মোৰ লগত, এনজয় কৰক ব্লগটো। তো এতিয়া অৰুণাচলতে আছোঁ। ইয়াৰ পৰা আছে 46 কিলোমিটাৰ পাছিঘাটলৈ মতে। তো কিমান টাইম লাগিব এনেই 40 মিনিট দেখা আছে। তো আগত বোলে অফ ৰোডিং আছে। আমাৰ লগৰ এজন আগত গুচি গ'ল, মানে সি কৈছে বোলে বৰ তাগৰা অফ ৰোডিং আছে, তো সোনকালে গুচি আহা বুলি কৈছে। অলপ দেৰি হ'লে ৰাতি হৈ গ'লে মানে বেয়া হ'ব ন খেলটো, সেইটো কাৰণে অলপ জল্দিকৈ যাব লাগে, পাছিঘাট পাবগৈ লাগে। অফ ৰোডিং আছে বুলি কৈছে। তো অফ ৰোডিঙত লগ পাই আছোঁ। তো লেটছ গো। अब नहीं खुलेगा, এতিয়া নোখোলে বুলি কৈছে। আকৌ জেং হৈ গ'ল দেখোন। পাছিঘাট কিমান সময়ত পামগৈ এতিয়া, আকৌ লাগিলে লেঠা। কেছটো বুজি পালোঁ। অফ ৰোডিং বুলি যে কৈছিলে, তাত চাগে কনষ্ট্ৰাকশ্যনৰ কাম চলি আছে, চ' মানে ৰোডটো অফ কৰি দিলে। তো এতিয়া বেলেগ এটা ৰাস্তা দি আহি আছোঁ। খেলি মেলি লাগি গ'ল এতিয়া ৰাস্তাটো কোনফালেদি, এফালেদিয়ে হ'ব লাগে। মানে ৰোড ক্ল'জ কৰি থৈছিলে ন, আমি বেলেগ এটা ৰাস্তা দি সোমাই আহিলোঁ, মেইন ৰাস্তাটোদি নাহিলোঁ। তো এতিয়া জেং হৈ গৈছে। কমলা গছজোপা দেখিছোঁ, ওপৰত লৰাই দিম এতিয়া। অফ ৰোডিং পাইছোঁ, মানে ক'বলৈ ভাষা নাই আৰু। অকল গেলা ৰাস্তাতে গ'ল আৰু। তো লাইফত মনত থাকি যাবলগীয়া এটা ৰাইড নকৈছোঁ আৰু। তাতে আধাখনীয়া হ'ল ৰাইডটো। আপোনালোকে যদি আগৰ এপিছ'ডটো চাইছে তেতিয়াহ'লে গম পাইছে কি কাৰণে আমি মেচুকা যাব নোৱাৰিলোঁ। কেতিয়াবা আকৌ যদি আহিব পাৰোঁ ট্ৰাই কৰিম আহিবলৈ, খালি এতিয়া নহয়, আৰু 2-3 বছৰৰ পাছত আহিম চাগে যদি আহোঁ। কাৰণ কি কনষ্ট্ৰাকশ্যনৰ কামবোৰ চলি আছে, তেতিয়াহ'লে 2-3 বছৰৰ পাছত ৰাস্তা চালিয়া হৈ যাব, তেতিয়া আহিব পাৰিম। এতিয়া যে কোনো নাহিব আৰু। যদি আপোনালোকে ইচ্ছুক আহিবলৈ, তেতিয়াহ'লে আহিব পাৰে এনেকুৱা অফ ৰোডিং কৰিম বুলি যদি ভাবে। পাছিঘাট চিধা যাব লাগিব বে, পাছিঘাট চিধা যাব লাগে। একদম কাণে একো শুনা নাই। আজি মাৰিছিল আৰু শিলগুটি লৈ আহিছিলে তোমালৈ। পাই গ'লোহি পাছিঘাট টাউন, আৰু এতিয়াও ঘৰলৈ আছে 300 কিলোমিটাৰ। টাউনখন চাওক না গাইছ, কেনেকুৱা লাগিছে। কি আৰু ইয়াতে ফুয়েলটো ভৰাই লওঁ। তেল ফুল। আহি পাই গ'লোহি জোনাই টাউন। ইয়াতে গাইছ এতিয়া খাই লওঁ আমি। গাইছ এইটো কি কৰি আছে গাইছ? এফালে দুটা চুপ আহি গ'ল, ইয়াতো চাটনি। মই একচুৱেলি ম'ম' খাইছোঁ, অংকুৰে কিবা বেলেগ খাব। মোৰ আহি গ'ল, তোৰ নাহে মজা আছে।
তো গাইছ এতিয়া খাই বৈ ওলাই দিলোঁ, ঘৰ পামগৈ 12টা বজাত। আৰু কি ব্লগ হ'ব, কি ব্লগিং কৰিম একো পাত্তা পোৱা নাই। মানে কেছটো কি, এনেকুৱা ৰাস্তাত মানে আপুনি গোটেই ৰাতিটোও চলাই দিব পাৰিব, কেছ নাই টোপনি নাহিলে। খালি যদি অফ ৰ'ডিং পায় নহয়, মানে 5 কিলোমিটাৰ 10 কিলোমিটাৰ চলাবলৈও মানে ৰিক্স হৈ যায়, মানে বেয়া লাগে। বগীবিলৰ পৰা আপুনি ধেমাজি ছাইডে আহিলে কোলাজান জেগাটো পাব। আৰু ইয়াত 12টা 1টালৈকে দোকান খোলা থাকে আৰু আপোনালোকে খোলাই পাব। এৰিয়াটো বহুত মজা হয়। আৰু এইফালে আমাৰ এইজনে বক্স লগাই লৈছে বাইকৰ পিছত, ইয়াকে গান লগাই লগাই গৈ আছে আৰু পূৰা। তো এতিয়া বগীবিললৈ গৈ আছোঁ। তো বগীবিলৰ নাইট ভিউটো আপোনালোকক দেখাই আছোঁ। লেটছ গো। বগীবিলৰ নাইট ভিউ চাওক না, নাইট ভিউ পূৰা লাইটিং। আহি পাই গ'লি শিৱসাগৰ জয়সাগৰ। আৰু টাউনখন পূৰা নিজান, দোকান চোকান একো খোলা মেলা নাই, বন্ধ চব। আৰু এতিয়া বাজিলে 11টা। 9টা বজাৰ পৰা এতিয়া 11টালৈকে অকল বাইকতে আছোঁ, বাইক চলাই আছোঁ গাইছ।